জ্যেষ্ঠ পিতা অতুলনীয় প্রাকৃতিক সুভারাবলা সরোবরে অমরাবতী সদিক রম্যভূমি আমার এই দ্বারকাপুরী যাদব বীরগণ জ্যেষ্ঠ পিতা কোৱাচোন ৰাজ্যৰ মংগল বাতৰি কৰিছেনে কুশলে বা আমাৰ যত প্ৰজাগণে কৰিছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিংবা মাৰি মৰম যাদৱ শ্ৰেষ্ঠ হে ৰাম দ্বাৰকাৰ সমগ্ৰ পতাই মংগল চৌদিশে বিৰাজ কৰিছে কেৱল সুখ শান্তিৰ নিবিড় ছায়া অন্তহিতময় তোমাৰ বাণী কোনো যদি নিতে প্ৰজাৰ মংগল বাতৰি অন্তৰত নভূময় অশেষ স্থিতি কোৱাচোন বীৰগণ কৰিছে নেকি ৰাজ্যত কোনোবাই বিদ্ৰোহৰ ঘোষণা নাইবা শত্ৰুৰ আগমন সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকা নগৰ হিৰণ্যময়ীয়ে দ্বাৰকাৰ বুকুত নোমান ঘটাব যেন কোনো অমংগল তাৰ লবু নকৰিব চিন্তা আহি যদি দক্ষৰ কিংবা দেৱতা মানৱ হেলাৰ সকলোখিনি যাদৱ